নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'ত আমি বিশেষকৈ আলোচনা কৰিম যে মেট্ৰিকৰ যি আমাৰ গণিতৰ পেপাৰখন যিহেতু ডিফিকাল্টি লেভেলটো অকণমান বেছি আছিলে আনবাৰ ক্ষেত্ৰতকৈ, গতিকে সেইটো সম্পৰ্কত বহুতো ছাত্ৰ ছাত্ৰীয়ে যিহেতু কৈছিলে যে পেপাৰখন যথেষ্ট কঠিন আছিল বা পেপাৰখনত আউট অফ চিলেবাছ কুৱেশ্যনো দিয়া হৈছিলে, গতিকে সেই সম্পৰ্কত আমাৰ যি সেৱা আৰু আমাৰ যি শিক্ষামন্ত্ৰী ডাঙৰীয়া তেওঁ কি মন্তব্য দাঙি ধৰিছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে আমাৰ চেনেলটো যদি পোনপ্ৰথমে তোমালোকে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত ক্লিক কৰি থ'বা, যাতে আমি যি আপডেট দি থাকোঁ সেই আপডেটখিনি তোমালোকৰ সোনকালে পাব পাৰা। গতিকে ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। আৰু এতিয়া ব'লা ভিডিঅ'ৰ মাজলৈ যাওঁ। এতিয়া কথাটো হ'ল যে যিহেতু মেট্ৰিকৰ পেপাৰখন এবাৰ ডিফিকাল্টি লেভেলটো অলপ বেছি আছিলে, গতিকে তাৰে দুটা কুৱেশ্যন বিশেষকৈ আউট অফ চিলেবাছ আহিছে আৰু সেই কথাটো ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়া নিজেও তেওঁ উল্লেখ কৰিছে আৰু তেওঁ এইটো উল্লেখ কৰিছে যে যি দুটা কুৱেশ্যন আউট অফ চিলেবাছ আহিছে বা চিলেবাছৰ বাহিৰৰ পৰা আহিছে, সেই কুৱেশ্যনৰ মাৰ্কটোত তেওঁ সম্পূৰ্ণকৈ দিব বুলি উল্লেখ কৰিছে। গতিকে এই ভিডিঅ'টোত মই তেওঁ কোৱা কথাটো ক্লিপ এটা লগাই দিছোঁ। সেই ভিডিঅ' ক্লিপটোত তোমালোকে দেখিবা যে তেওঁ কি কৈছে। গতিকে ব'লা আমি ভিডিঅ' ক্লিপটো চাওঁ। দুটা প্ৰশ্নক বাদ দি পেলাই বাকী প্ৰশ্নসমূহত কোনো টান প্ৰশ্ন একোৱেই অহা নাই। কোৰ্চৰ ভিতৰত থকা প্ৰশ্ন আহিছে, খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে। দুটা কুৱেশ্যন যি চিলেবাছৰ বাহিৰৰ কুৱেশ্যন বুলি কৈছে, সেইটো মই বৰ্ডক জনাইছোঁ যে এইটো আপোনালোকে পৰীক্ষা কৰক চিলেবাছৰ বাহিৰৰ নে কি। আৰু যদি বৰ্ডে মোক জনাইছে যদি চিলেবাছৰ বাহিৰৰ হয় তেনেহ'লে আমি যদি হৈছে কিবা কাৰণত, কাৰণ কুৱেশ্যন ছেটিংটোতো সেৱাই নকৰে, কুৱেশ্যন ছেটিঙত যদি কোনো চিলেবাছৰ বাহিৰৰ কুৱেশ্যন আহিছে তাৰ সম্পূৰ্ণ নম্বৰ ছাত্ৰ ছাত্ৰীয়ে পাব। তাত ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হোৱাৰ কোনো কাৰণ নাই।